হেল্ল' বন্ধুসকল, এইটো ভিডিঅ' ভালদৰে শুনক। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসমৰ অভিযানৰ বিষয়ে মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে, কোনটো জিলাত কিমানজন ইণ্টাৰভিউ দিলে আৰু কিমানজন চিলেক্ট কৰিছে আৰু কেনেকৈ কৰিছে। 145 গৰাকী যুৱক যুৱতীয়ে এই মুহূৰ্তলৈকে তেওঁলোকৰ নাম এই আঁচনিখনৰ বাবে পঞ্জীয়ন কৰিছে। ইয়াৰ ভিতৰত আমি দেখা পাইছো যে বৰপেটা জিলাৰ পৰা 12,000, ধেমাজি জিলাৰ পৰা 10,000, ধুবুৰী জিলাৰ পৰা 11,000, কামৰূপ জিলাৰ পৰা 14,000, লখিমপুৰ জিলাৰ পৰা সৰ্ববৃহৎ 15,000, নগাঁও জিলাৰ পৰা 10,000, শোণিতপুৰ জিলাৰ পৰা 8,650 গৰাকী, এই ধৰণে কাছাৰ জিলাৰ পৰা 7,802জন এই ধৰণৰ যুৱক যুৱতীয়ে এই আঁচনিখনৰ বাবে আবেদন কৰিছে। কিন্তু এই আঁচনিখনৰ নিযুক্তি বা এই আঁচনিখনৰ নিৰ্বাচন সমষ্টি আৰু জিলা ভিত্তিক নহয়। আমি উদ্যমিতাৰ ওপৰত এছেছমেণ্ট কৰিয়ে তেওঁলোকক নিৰ্বাচন কৰিম আৰু সেইকাৰণে জিলা বা সমষ্টি যিকোনো ৰাজনৈতিক দৃষ্টিভংগী আহিব পৰা বিষয়বস্তুবোৰ আমি এৰাই চলিব খুজিছোঁ। জিলাৰ কথা আহিলে, সমষ্টিৰ কথা আহিলে তাত বিধায়কৰ নাম আহিব, মন্ত্ৰীৰ নাম আহিব। গতিকে সেই বিষয়বস্তুসমূহ আমি এৰাই চলি সঁচা অৰ্থত উদ্যমী যুৱকসকলে যাতে এই ঋণ আৰু ৰাজ সাহায্য পাব পাৰে তাৰ বাবে আমি প্ৰচেষ্টা চলাব খুজিছোঁ। প্ৰতি বছৰে আমি